দিনত বন্ধ হ'ব 18 লাখ সিম কাৰ্ড। এই তালিকাত অন্তৰ্ভুক্ত থাকিব পাৰে আপোনাৰো মোবাইল নম্বৰ। সম্পূৰ্ণ একশ্যন মোডত কেন্দ্ৰীয় চৰকাৰ। অনলাইন প্ৰবঞ্চনা ৰোধ কৰিবলৈ চৰকাৰে হাতত লৈছে এই নতুন পৰিকল্পনা, যাৰ অধীনত চৰকাৰে আগন্তুক 15 দিনত প্ৰায় 18 লাখ সিম কাৰ্ড আৰু মোবাইল সংযোগ বন্ধ কৰিব। এয়া প্ৰথমবাৰ হ'ব যেতিয়া ইমান বৃহৎ সংখ্যক মোবাইল আৰু সিম সংযোগ বন্ধ কৰিব চৰকাৰে। এনে পৰিস্থিতিত আপোনাৰ বাবে এই 18 লাখ মোবাইল সংযোগত আপোনাৰ নম্বৰ অন্তৰ্ভুক্ত হৈছে নে নাই সেয়া জনাটো অতিকৈ প্ৰয়োজনীয়। যোৱা 9 মে'ত টেলিকম বিভাগে জিঅ', এয়াৰটেল, ভিৰ দৰে টেলিকম কোম্পানীক 28,220টা মোবাইল বেণ্ড বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ উপৰিও প্ৰায় 20 লাখ মোবাইল সংযোগ পুনৰ পৰীক্ষা কৰাৰ নিৰ্দেশনাও দিয়া হয়। ইয়াৰ আঁৰৰ কাৰণ হৈছে মোবাইল হেণ্ডছেটৰ জৰিয়তে সংঘটিত হোৱা অনলাইন জালিয়াতি। হয়, দেশৰ পৰা চাইবাৰ অপৰাধ আৰু অনলাইন জালিয়াতি ৰোধ কৰিবলৈ সিম কাৰ্ড নিষিদ্ধ কৰাৰ সিদ্ধান্ত কেন্দ্ৰৰ মোদী চৰকাৰৰ। এই পৰিকল্পনাৰ অধীনত চৰকাৰী আৰু ব্যক্তিগত সংস্থাৰ সহায়ত অনলাইন প্ৰবঞ্চক চিনাক্ত কৰা হ'ব। প্ৰতিবেদন অনুসৰি টেলিকম কোম্পানীসমূহে মোবাইল সংযোগ আৰু সিম কাৰ্ড পুনৰ পৰীক্ষা কৰিব, তাৰ পিছত তেওঁলোকে ব্লক কৰিব পাৰিব। টেলিকম কোম্পানীকেইটাক আগন্তুক 15 দিনত ভুৱা মোবাইল আৰু সিম কাৰ্ড বন্ধ কৰাৰ দায়িত্ব দিয়া হৈছে। ইডিৰ প্ৰতিবেদন অনুসৰি দেশত মোবাইল ফোন যোগে সংঘটিত হোৱা চাইবাৰ অপৰাধ দ্ৰুতগতিত বৃদ্ধি পাইছে। NCRPৰ তথ্য অনুসৰি 2023 চনত ডিজিটেল বিত্তীয় জালিয়াতিৰ বাবে প্ৰায় 10,319 কোটি টকা লোকচান হ'ব। এই বিষয়ত 6,94,000 অভিযোগ পঞ্জীয়ন কৰা হৈছে। প্ৰতিবেদন অনুসৰি বহুতে সিম প্ৰবঞ্চনাৰ বাবে ব্যৱহাৰ কৰিছে। যোৱা বছৰ চাইবাৰ জালিয়াতিৰ সৈতে জড়িত 37,000 সিম কাৰ্ড ব্লক কৰা হৈছিল। এই সময়ছোৱাত প্ৰায় 1,70,00,000 মোবাইল সংযোগ বন্ধ কৰা হৈছে। ইয়াৰ উপৰিও 1,84,000টা হেণ্ডছেট ব্লক কৰা হৈছে। আপোনাৰ নম্বৰো বন্ধ হ'ব পাৰে নেকি? আজিকালি প্ৰযুক্তিৰ ব্যৱহাৰৰ লগে লগে সিম ক্লনিঙৰ দৰে ঘটনাও চৰ্চালৈ আহিছে, যিবোৰৰ সহায়ত অনলাইন জালিয়াতি সংঘটিত হয়। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে আপোনাৰ সিমটো বন্ধ হ'ব পাৰে নেকি? গতিকে উত্তৰটো হ'ল নহয়। চৰকাৰে এই একশ্যন প্লেন প্ৰস্তুত কৰিছে কেৱল চাইবাৰ অপৰাধ আৰু ডিজিটেল জালিয়াতিৰ দৰে কামত জড়িত লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ। এনে লোকৰ মোবাইল হেণ্ডছেট ছুইচ অফ কৰাৰ সমান্তৰালকৈ সিম কাৰ্ড ব্লক হৈ থাকিব। ডেস্ক ৰিপৰ্ট, অসম ভাৰত নিউজ।